হাই ফ্ৰেণ্ডছ, মই স্বপ্নাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এটা ব্ৰেকফাষ্ট ৰেচিপি লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। এই ব্ৰেকফাষ্টটো খুবেই হেল্ডি হয়। আপোনালোকৰ শিশুক বা আপোনালোকৰ পৰিয়ালক এবাৰ বনাই খুৱাবচোন, খুবেই হেল্ডি হয়। আৰু যিহেতু এই ব্ৰেকফাষ্টটোত এটা মেগীৰ সোৱাদ পোৱা যায়, সেয়ে শিশুৱে খাব খুবেই ভাল পাব। আশা কৰোঁ ভিডিঅ'টো চাই খুব ভাল পাব। যদিহে ভাল পায় তেতিয়াহ'লে প্লিজ এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহি থকা ভিডিঅ'বিলাকৰ আপোনালোকে পোনপ্ৰথমে নটিফিকেশ্যন পাই যায়। তেতিয়াহ'লে আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এই ৰেচিপিটো বনাবলৈ মই ইয়াতে ঘেঁহুৰ আটা লৈছোঁ 2 কাপ। ঘেঁহুৰ আটা লৈছোঁ 2 কাপ। আৰু অলপ নিমখ দি দিছোঁ। এতিয়া এই আটাখিনি ভালদৰে মিক্স কৰি ৰুটিৰ আটা মঠি লওঁ, ঠিক তেনেদৰে এই আটাখিনি মঠি ল'ম। আটাখিনি মঠা হৈ গ'ল। এতিয়া মই এই আটাখিনি দি আঙুলিৰ নিচিনা চেপত বনাই ল'ম। মোৰ আটাখিনিৰ আঙুলিৰ চেপ দিয়া হৈ গ'ল। এতিয়া মই গেছটো অন কৰি লৈছোঁ আৰু কেৰাহী এটা পাতি দিছোঁ। এতিয়া ইয়াতে অলপমান পানী দি দিছোঁ। পানীখিনিত অকণমান নিমখ দি দিছোঁ। এতিয়া পানীখিনি বইল হ'লে এই আঙুলিৰ চেপ দিয়া যিকেইটা চেপ দিয়া বনাই লৈছোঁ, এই পিঠা ইয়াতে সিজিবলৈ দিম। পানীখিনি বইল হৈ গ'ল। এতিয়া আঙুলিৰ চেপ দিয়া এই আটাখিনি ইয়াতে দি দিম। এতিয়া এইখিনি অলপ লৰাই দিব ভালদৰে। এইখিনি বেছি সিজাবও নালাগে, 2-3 মিনিট সিজালেই হৈ যাব। এইখিনি বইল হৈ গ'ল। এতিয়া এইখিনি পানীৰ পৰা ভালদৰে টুকি লওঁ। এতিয়া গেছটো অন কৰি কেৰাহীটো পাতি দিছোঁ। এতিয়া ইয়াতে ৰিফাইন তেল দি দিম মই। তেলখিনি গৰম হৈ গ'ল। এতিয়া মই ইয়াতে কাটি থোৱা সৰু সৰুকৈ কাটি থোৱা নহৰুখিনি দি দিছোঁ। আদাখিনিও দি দিছোঁ। অকণমান ভাজি লৈছোঁ। এতিয়া ইয়াতে মই কাটি থোৱা বিলাহীখিনিও দি দিছোঁ, পিঁয়াজখিনি দি দিছোঁ আৰু বন্ধাকবি আটাখিনি ইয়াতে দি দিছোঁ। দি এতিয়া এইখিনি অলপ ভাজি ল'ম। এতিয়া সোৱাদ অনুসৰি নিমখ দি লৈছোঁ।
অলপ হালধি দি লৈছোঁ। আৰু অকণমান জিৰা গুড়ি দিছোঁ। এতিয়া আটাখিনি মিহলি কৰি ভালদৰে ভাজি ল'ম। বেছিকৈ ভাজিবও নালাগে, 50% ভাজিলেই হৈ যায়। এতিয়া মই ইয়াতে অলপ টমেটো চচ দি দিম। ভালদৰে মিহলি কৰি দিছোঁ। খিনি ভাজা হৈ গৈছে প্ৰায়। এতিয়া আমি ইয়াতে এইয়া আঙুলিৰ শ্বেপ দিয়া আটাখিনি দি দিছোঁ। ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া এইখিনি সময়তে মই অলপ ভাজি থোৱা পনীৰ ইয়াতে দি দিছোঁ, সৰু সৰুকৈ কাটি দিছোঁ। এতিয়া আটাখিনি ভালদৰে মিহলি কৰি ল'ম। এতিয়া ইয়াতে মই মেগী মছলা দি দিছোঁ। এতিয়া আটাখিনি মিহলি কৰা হৈ গ'ল। এই আমাৰ আটাৰ স্নেক্সটো ৰেডি হৈ গ'ল। চাওকচোন কেনেকুৱা হৈছে। আপোনালোকক মই চাৰ্ভ কৰি দেখুৱাই আছোঁ। এইয়া ৰেডি হৈ গ'ল। এইয়া কেনেকুৱা হৈছে চাওকচোন বাৰু, ভাল হৈছেনে? নিশ্চয় দেখাতো ভালেই হৈছে, খাবলৈও টেষ্টিয়ে হ'ব। জনাব আপোনালোকে কেনেকুৱা পালে। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব। যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহি থকা নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পোনপ্ৰথমে পাই থাকে। তেতিয়াহ'লে ধন্যবাদ।